আজি হল সৰস্বতী পূজা আৰু ময়ো আনবাৰৰ দৰে এইবাৰো সাজি কাচি ধুনীয়াকৈ ওলাইছোঁ সৰস্বতী পূজালে আচলতে সৰস্বতী পূজালে নহয় মই অফিচলৈহে যাম দেই সৰস্বতী পূজা বুলিতো অফিচৰ কাম বন্ধ কৰিব নোৱাৰি আৰু ওচৰতে আমাৰ ক্লাবতে হৈ আছিলে সৰস্বতী পূজাভাগ তাতে ধূপ চাকি গছ জ্বলাই সৰস্বতী আইক বন্দনা কৰিছোঁ আই সৰস্বতীয়ে যেন সকলোকে সুবুদ্ধি আৰু সুজ্ঞান দিয়ে আৰু জীৱনৰ পথত আগুৱাই যোৱাত সহায় কৰে তাকে কামনা কৰিলোঁ যিমান যি হ'লেও যিমান ডাঙৰ হ'লেও স্কুল কলেজ বাদ দিলেও সৰস্বতী পূজা ইজ সৰস্বতী পূজা নে কি কয় গাইজ আৰু আজি সকলোৱে এই পূজা ভাগতে আমাৰ উপস্থিত আছিলে বাকি স্কুল কলেজত যোৱাবোৰতো গৈছে ধুনীয়া বাজনী আমাৰ সো সুইট মই ধুনীয়া বাজনীৰ লগতো ফটো এটা উঠি মই আহিলোঁ ডাইৰেক্ট অফিচলৈ আজি মানে সৰস্বতী পূজাৰ দিনাও এয়া মই আছোঁ ইয়াত অফিচত কাম কৰি এতিয়া আজি কি কৰিম জানে ইয়াতে বঢ়িয়াকৈ এনেকৈ খাৰা হৈ ল'ম এইটো হৈছে তিনিআলি যিমান ল'ৰা আহিব জোকাম যিমান ছোৱালী আহিব সিহঁতকো জোকাম দুজনী সৰস্বতী আহি আজি অফিচত বহি আছোঁ হালধীয়া খাৰু হালধীয়া আইশ্বেডো হালধীয়া ফুল হালধীয়া কপি Amazing! বয়ফ্ৰেণ্ড নাই গাইজ মই এই লগত যাম এতিয়া সৰস্বতী পূজা চাই এই মোৰ গাৰ্লফ্ৰেণ্ড কাম বয়ফ্ৰেণ্ড এছপেচলি নাপাই এইজনী আমাৰ অফিচৰ একমাত্ৰ ৰিচেপশ্যনিষ্ট বাসন্তী বাইদেউ আৰু এখেত আমাৰ দি বছ অফ ইণ্টেৰিয়ৰ স্কোৱাৰ খাতাৰনাক ন দেখিবলৈ য়েছ খাতাৰনাক দেখিবলৈ বুলি নহয় মানুহজনৰ খাতাৰনাক এনিৱেজ আজিও অফিচত মিটিং এটেণ্ড কৰি আছোঁ গাইজ আৰু মোৰ মুখখন দেখি গম পাইছেই চাগে যে মই কিমান সুখী মিটিংখন এটেণ্ড কৰিবলৈ পাই হাই হাই জীৱন তাৰ মাজতে সুখবৰটো হৈছে যে মই এবাৰ মোৰ কলেজ আপোন কলেজখন মানে পুৰণি কলেজ মানে এক্স কলেজ বি বৰুৱালৈ এবাৰ গৈছিলোঁ বিকজ ওৱান্স এ বেবি এণ্ড অলৱেজ এ বেবি এণ্ড গাইজ আৰু তাতে দুটামান ফটো উঠাটো মেণ্ডেটৰী আৰু মোক কেনেকুৱা লাগিছিলে জনাব দেই অ'কে বাই